সকল আজিৰ এই ভিডিঅ'টোত আমি শিকিম ইংৰাজী বৰ্ণমালাৰ উচ্চাৰণ। প্ৰথমে আমি শিকিম বড় ফলা বা ডাঙৰ আখৰ, যাক ইংলিছত কেপিটেল লেটাৰ বুলি কয়। তাৰপিছত আমি শিকিম সৰু ফলা বা সৰু আখৰ, যাক ইংলিছত স্মল লেটাৰ বুলি কয়। তাৰপিছত আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণবোৰক ইংলিছত কেনেকৈ প্ৰনাউন্স কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা যিকোনো নাম বা অসমীয়া শব্দ এটা আমি কেনেকৈ লিখিব পাৰিম। তাৰপিছত আমি শিকিম অসমীয়াৰ স্বৰ বৰ্ণকেইটা, যাক ইংলিছত ভাৱেল বুলি কয়, তাক ইংলিছত কেনেকৈ প্ৰনাউন্স কৰিব পাৰি। ঠিক আছে বন্ধুসকল, প্ৰথমে আমি শিকিম ইংৰাজী বৰ্ণমালাৰ উচ্চাৰণ। প্ৰথমে আমি শিকিম বড় ফলা বা ডাঙৰ আখৰ, যাক ইংলিছত কেপিটেল লেটাৰ বুলি কয়। ঠিক আছে বন্ধুসকল, কেপিটেল লেটাৰত আমি এটো এনেকৈ লিখিম এ, বি, চি, ডি, ই, এফ, জি, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ কেপিটেল লেটাৰ। তাৰপিছত আমি সৰু ফলা বা সৰু আখৰ, যাক ইংলিছত স্মল লেটাৰ বুলি কয়। ঠিক আছে, আমি স্মল লেটাৰটো আমি কেনেকৈ লিখিম এ, বি, চি, ডি, ই, এফ, জি, এইচ, আই, জে, কে, এল, এম, এন, অ', পি, কিউ, আৰ, এছ, টি, ইউ, ভিউ, ডব্লিউ, এক্স, ৱাই, জেড। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ স্মল লেটাৰ, যাক অসমীয়াত সৰু ফলা বা সৰু আখৰ বুলি কয়। ঠিক আছে বন্ধুসকল, ইয়াত আমি শিকিলোঁ কেপিটেল লেটাৰ, তাৰপিছত শিকিলোঁ আমি স্মল লেটাৰ। ঠিক আছে বন্ধুসকল, তাৰপিছত আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণবোৰক ইংলিছত কেনেকৈ প্ৰনাউন্স কৰিব পাৰি। ঠিক আছে বন্ধুসকল, কটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি কে, খটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি কে এইচ, ঘটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি জি, ঘটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি জি এইচ, উমটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এন জি, প্ৰথম চটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি চি এইচ, দ্বিতীয় চটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি চি ডাবল এইচ, বৰ্গীয় চটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি জে, ঝটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি জে এইচ, নিয়টো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এন ৱাই এ, টটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি টি, থটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি টি এইচ, ডটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ডি এইচ, মূৰ্ধন্য ণটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এন, টটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি টি, থটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি টি এইচ, ধটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ডি, ধটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ডি এইচ, নটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এন, পটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি পি, ফটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি পি এইচ, ভটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি বি, ভটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি বি এইচ, মটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এম, শটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ৱাই, ৰটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি আৰ, লটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এল, ৱাপটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ভি বা ডব্লিউ, শটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এছ এইচ, ক্ষটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এছ এইচ, দন্তীয়া শটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এইচ, খটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি এইচ, ক্ষটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি কে এইচ এইচ, দৰটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি আৰ, ধটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি আৰ, অন্তুষ্টটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ৱাই। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল অসমীয়া বৰ্ণবোৰক ইংলিছত প্ৰনাউন্স। ঠিক আছে, ইয়াৰ দ্বাৰা আমি যিকোনো অসমীয়া নাম এটা কেনেকৈ লিখিম। বন্ধুসকল, ইয়াত আমি অসমীয়া নাম কেইটা ল'লোঁ কমল, তপন, নয়ন, জয়। ঠিক আছে, কমলটো আমি ইংলিছত গঠন কৰিম। কটোৰ কাৰণে বন্ধুসকল ইয়াত চাই লোৱা লিখা আছে কে, তাৰ কাৰণে আমি লিখিম কে, আৰু কমল কওঁতে ইয়াত এ এটা সোমাই আছে, ইয়াত আমি লিখিম এ, বা বন্ধুসকল য'ত ইয়াত আকাৰ উকাৰ নাই তাতে আপুনি এ এটা বহাই দিবা। মটোৰ কাৰণে লিখিম আমি এম, তাৰপিছত ইয়াত কোনো আকাৰ উকাৰ নাই তাৰ কাৰণে ইয়াত লিখিলোঁ এ, লটোৰ কাৰণে বন্ধুসকল ইয়াত চাই লোৱা ইয়াত এল, আমি ইয়াত লিখিলোঁ এল, কমল। ঠিক সেইদৰে আমি তপনটো লিখিম, তৰ কাৰণে বন্ধুসকল টি, তাৰপিছত ইয়াত কোনো আকাৰ উকাৰ নাই তাৰ কাৰণে ইয়াত লিখিম আমি এ, পটোৰ কাৰণে বন্ধুসকল ইয়াত চাই লোৱা আছে পি, তাৰ কাৰণে লিখিম আমি পি, তাৰপিছত আকৌ আমি এ এটা লিখিম, আৰু নটোৰ কাৰণে বন্ধুসকল এন, তপন। ঠিক সেইদৰে আমি নয়নটো লিখিম, নটোৰ কাৰণে লিখিম বন্ধুসকল এন, তাৰপিছত আমি লিখিম এ, অন্তুষ্টৰ কাৰণে ইয়াত চাই লোৱা বন্ধুসকল ইয়াত ৱাই, তাৰ কাৰণে আমি লিখিম ৱাই, তাৰপিছত আকৌ আৰু এটা এ লিখিম, নৰ কাৰণে লিখিম আমি এন, নয়ন। ঠিক তাৰপিছত আমি জয়টো লিখিম,
জৰ কাৰণে বন্ধুসকল লিখিম আমি যে, আৰু জয়টো কওঁতে বন্ধুসকল ইয়াত অ এটা সোমাই আছে, জয় অ আছে ইয়াত, তাৰ কাৰণে আমি অ লিখিম। অন্তুষ্ট কাৰণে লিখিম বন্ধুসকল ইয়াত ৱাই, জয়। ঠিক আছে বন্ধু, ঠিক সেইদৰে যিকোনো অসমীয়া নাম এটা আপুনি ইংলিছত গঠন কৰিব পাৰিব। তাৰপিছত আমি চাম অসমীয়া স্বৰ বৰ্ণ, যাক ইংলিছত ভাৱেল বুলি কয়। আমি ইংলিছত কেনেকৈ প্ৰনাউন্স কৰিম? অটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ, অৰ কোনো আকাৰ নাই। আৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবল এ, আই আকাৰ। আকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবল এ। ঠিক সেইদৰে আমি বাকীকেইটা চাই দিওঁ। হৰ্ষইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই, হৰ্ষয়ে হৰ্ষইকাৰ চিন। দীৰ্ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই বা ডাবল ই, দীৰ্ঘয়ে দীৰ্ঘইকাৰ চিন। হৰ্ষটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ইউ, হৰ্ষৱে হৰ্ষৌকাৰ চিন। দীৰ্ঘটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ইউ বা ডাবল ইউ, দীৰ্ঘৱে দীৰ্ঘইকাৰ চিন। ৰিটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি আৰ আই, ৰিয়ে ৰিকাৰ চিন। এটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ই, এ একাৰ চিন। ঐটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি অ আই বা এ আই, ঐয়ে ঐকাৰ চিন। উটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি অ, ঔৱে ঔকাৰ চিন। অটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি অ ইউ বা এ ইউ, অটো লিখিবলৈ ব্যৱহাৰ কৰোঁ আমি ঔকাৰ চিন। ইয়াত আমি স্বৰবৰ্ণকেইটা শিকিলোঁ। তাৰপিছত আমি শিকিম যিকোনো অসমীয়া নাম বা অসমীয়া বাক্য এটা ইংলিছত গঠন কেনেকৈ কৰিম। ইয়াত আমি প্ৰথমে শিকিলোঁ অসমীয়া ব্যঞ্জন বৰ্ণকেইটা, তাৰপিছত আমি স্বৰবৰ্ণকেইটা শিকিলোঁ। ঠিক আছে বন্ধুসকল, ইয়াত আমি অৰ কোনো চিহ্ন নাই। আই আকাৰ, হৰ্ষয়ে হৰ্ষইকাৰ, দীৰ্ঘয়ে দীৰ্ঘইকাৰ, হৰ্ষৱে হৰ্ষৌকাৰ, দীৰ্ঘৱে দীৰ্ঘৌকাৰ, ৰিয়ে ৰিকাৰ, এ একাৰ, ঐয়ে ঐকাৰ, ঔৱে ঔকাৰ, ঔৱে ঔকাৰ। ঠিক আছে বন্ধুসকল, ইয়াত আমি শিকিম অসমীয়া নাম এটা ইংলিছত কেনেকৈ গঠন কৰিম। ঠিক আছে বন্ধুসকল, ইয়াত আমি অসমীয়া নাম কেইটা ল'লোঁ আকাশ, বিকাশ, ইমৰান, কাজল, আৰু ইয়াত দুটা নাম হ'ল গৌতম আৰু ৰিয়া। ঠিক আছে, আমি ইংলিছত নামটো গঠন কৰিম। প্ৰথমে আমি আকাশটো ইংলিছত গঠন কৰিম আকাশ। আৰটোৰ কাৰণে লিখিম আমি এ, কৰটোৰ কাৰণে লিখিম আমি কে, আকাৰৰ কাৰণে লিখিম আমি এ, আৰু স্বৰটোৰ কাৰণে বন্ধুসকল চাই লোৱা এছ এইচ, ইয়াত আমি লিখিম এছ এইচ আকাশ। ঠিক সেইদৰে আমি বিকাশটো লিখিম, বৰ কাৰণে লিখিম আমি বি, এই হৰ্ষইকাৰটোৰ কাৰণে লিখিম বন্ধুসকল ইয়াত চাই লোৱা আই, ইয়াত লিখিম আমি আই। কৰটোৰ কাৰণে লিখিম আমি কে, এই আকাৰটোৰ কাৰণে লিখিম আমি এ, স্বৰটোৰ কাৰণে লিখিম আমি এছ এইচ বিকাশ। ঠিক সেইদৰে আমি গৌতমটো লিখিম, ঘৰটোৰ কাৰণে লিখিম আমি জি, আৰু ঔকাৰ বন্ধুসকল ইয়াত চাই লোৱা ঔকাৰটো, ঔকাৰটোৰ কাৰণে অ ইউ বা এ ইউ, ইয়াত আমি লিখিম এ ইউ। তটোৰ কাৰণে লিখিম আমি টি, তাৰপিছত এ, আৰু মটোৰ কাৰণে লিখিম আমি এম গৌতম। ঠিক সেইদৰে আমি ইমৰানটো লিখিম হৰ্ষয়ে, বন্ধুসকল ইয়াত চাই লোৱা হৰ্ষয়ে, হৰ্ষটোৰ কাৰণে বন্ধুসকল ইয়াত লিখিম আমি আই, ইয়াত আইটো লিখিম আই। তাৰপিছত লিখিম মৰ কাৰণে লিখিম আমি এম, ৰৰ কাৰণে লিখিম আমি আৰ, আকাৰৰ কাৰণে লিখিম আমি এ, নটোৰ কাৰণে লিখিম আমি এম ইমৰান। ঠিক সেইদৰে আমি কাজলটো লিখিম, কৰ কাৰণে লিখিম আমি কে, আকাৰটোৰ কাৰণে লিখিম আমি এ, বৰ্গা জটোৰ কাৰণে লিখিম আমি জে, তাৰপিছত অ, তাৰপিছত লটোৰ কাৰণে লিখিম আমি এল কাজল। ঠিক সেইদৰে বন্ধুসকল আমি ৰিহাটো লিখিম, ৰটোৰ কাৰণে লিখিম আমি আৰ, আৰু হৰ্ষই বন্ধুসকল ইয়াত চাই লোৱা হৰ্ষৰ কাৰণে লিখা আছে বন্ধুসকল আই, তো ইয়াত আমি লিখিম আই। অন্তুষ্টৰ কাৰণে বন্ধুসকল লিখিম আমি ৱাই, ইয়াত চাই লোৱা অন্তুষ্টৰ কাৰণে ৱাই। তাৰপিছত আকাৰৰ কাৰণে লিখিম আমি এ ৰিয়া। ঠিক আছে বন্ধুসকল, এইদৰে আপুনি যিকোনো অসমীয়া নাম বা অসমীয়া শব্দ এটা ইংলিছত অতি সহজে আপুনি লিখিব পাৰিব। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ' বাছ ইমানেই।